আজিৰ এই ভিডিঅ'টোত আমি আসাম পুলিচত আগতে আহি যোৱা কুৱেশ্যনবিলাক আলোচনা কৰিম আৰু এনেকুৱাকৈ আৰু বহুত ভিডিঅ' দিয়া যাব যাতে আসাম পুলিচত আগতে আহি যোৱা গোটেইখিনি কুৱেশ্যন কভাৰ হয়। গতিকে এইটো মোৰ প্ৰথম ভিডিঅ' ভালদৰে চোৱা তোমালোকে আৰু কি কি ইমপ্ৰুভ কৰিব লগা থাকে মোক জনাবা। এতিয়া এই কুৱেশ্যনটোত দিয়া আছে এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন, সেই একে কামকে কৰিবলৈ বিক লাগে 24 দিন। একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব? গতিকে এতিয়া চোৱা এক সময় লাগে। এক কামটো কৰিবলৈ সময় লাগে 12 দিন আৰু বিগ কামটো কৰিবলৈ সময় লাগে 24 দিন। গতিকে যিহেতু ইয়াত এটাক 12 দিন আৰু এটাক 24 দিন লাগে, এই দুয়োটাৰ আমি কি উলিয়াব লাগে? এলচিএম। এলচিএম এই দুয়োটাৰ হ'ব 24। এইটোতো ডাইৰেক্ট ক'ব পাৰি, তথাপি কেনেকৈ কিটো প্ৰচেছত কৰিব লাগে এইটো দেখুৱাই দিছোঁ। 12 আৰু 24। এতিয়া এইবিলাক মুখে মুখে কৰিব পাৰি হ'লেও দেখুৱাই দিছোঁ। এতিয়া কি চাব লাগে? এই দুয়োটা সংখ্যা কি একে সংখ্যাৰে ডিভাইড হ'ব। এতিয়া যদি চাওঁ ইয়াত 12ৰে দুয়োটাক ডিভাইড হয়। 12ৰে 12 গুণ 12 হয় আৰু 12 দুগুণ 24। গতিকে হৈ গ'ল। এতিয়া 1 আৰু 2 একে সংখ্যাৰে ডিভাইড নহয়। গতিকে আমাৰ লসাগু ওলাই গ'ল। লসাগু মানে হৈছে এলচিএম। ইয়াত লসাগু কিমান হ'ব? 12 পূৰণ 1 পূৰণ 2। গতিকে কিমান পাম? 12 দুগুণ 24। এইটো হ'ল ইয়াৰ এলচিএম। মানে আমাৰ এইটো এনেকৈ ওলাইছে। এতিয়া নেক্সট কাম এই 12টোৰে 24ক হৰণ কৰিব লাগে। 12ৰে যদি 24ক হৰণ কৰোঁ তেতিয়াহ'লে পাম 12 দুগুণ 24, 2 পাম। আৰু নেক্সট এই 24টোৰে হৰণ কৰিব লাগে 24ক। যদি 24ৰে 24ক হৰণ কৰোঁ তেতিয়াহ'লে পাম 1। 24 এগুণ 24 হয়, গতিকে এইটো পাই গ'লো। এতিয়া ইয়াত যিহেতু দিছে একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগে সেইটো সুধিছে। গতিকে যদি একেলগে কৰে তেতিয়াহ'লে আমি এ আৰু বিক প্লাছ কৰিব লাগে, এ প্লাছ বি। এতিয়া এ প্লাছ বিৰ ভেলু আমি কি লিখিম? এই 2 আৰু 1 এই দুটা ইয়াত যোগ কৰি দিম। 2 আৰু 1 যোগ কৰিলে পাম আমি কিমান? 3। এই 3টোৰে আমি 24ক হৰণ কৰিব লাগে। এই 24টোক আমি 3টোৰে হৰণ কৰিম। 3ৰে 24ক হৰণ কৰিলে পাওঁ 8। 8 3 গুণ 24 হয়। গতিকে আমাক কিমান দিন সময় লাগিব? 8 দিন। এতিয়া নেক্সট কুৱেশ্যন, এই তিনিটা কুৱেশ্যন ইয়াত দিয়া আছে। এই তিনিটা কুৱেশ্যন তোমালোকে নিজেই কৰিবা আৰু এইবিলাকৰ এনচাৰ তোমালোকে কমেণ্টত দি দিবা। এতিয়া এই নেক্সট কুৱেশ্যনটো চোৱা, এখন ৰেল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11টা বজাত গুৱাহাটী পালেহি। আনহাতে আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালেগৈ। এতিয়া কিমান সময়ত দুয়োখন ৰেলে এখনে আনখনক ক্ৰছ কৰিব? এখনে আনখনক ক্ৰছ কৰিব সেইটো সুধিছে। যদি এখনে আনখনক ক্ৰছ কৰিব লগা হয় তেতিয়াহ'লে কি হ'ব সেইটো আমি ইয়াত ভালদৰে চাম। ধৰি লোৱা ইয়াত যোৰহাট আৰু ইয়াত গুৱাহাটী। যোৰহাটৰ পৰা গুৱাহাটীলৈ এখন ট্ৰেইন আহিছে আৰু আনখন ট্ৰেইন গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈছে। দুয়োখন ট্ৰেইনৰ কাৰণে আমাৰ ডিষ্টেঞ্চ বা দূৰত্বটো সমান। এতিয়া চোৱা, এই যোৰহাটৰ পৰা যোৱা ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰিছে 5 বজাত আৰু গুৱাহাটীৰ পৰা যোৱাখনে আৰম্ভ কৰিছে 5:30 এই দুটা। গুৱাহাটীৰ পৰা যোৱাখনে আহি পাইছে যোৰহাট 11:30 আৰু যোৰহাটৰ পৰা অহাখনে আহি পাইছে 11টা বজাত। এতিয়া যদি তোমালোকে চোৱা 5 বজাত আহি 5 বজাৰ পৰা 11টা বজাত আহি পাইছে, গতিকে কিমান টাইম লাগিছে? 6 আৱাৰ লাগিছে। আৰু 5:30 পৰা আহি গুৱাহাটীৰ পৰা আহিছে আৰু কিমানত পাইছে? 11:30। গতিকে টাইম লাগিছে কিমান? 6 আৱাৰ। মানে সময় দুয়োটাকে ছেম লাগিছে। এতিয়া যিহেতু সময় ছেম লাগিছে, আমি এটা সূত্ৰ মনত ৰাখিব লাগিব, T1/T2। এই দুটা হৈছে T1 হৈছে প্ৰথম ট্ৰেইন। আমি প্ৰথম ট্ৰেইন যোৰহাটক ধৰিছোঁ, গতিকে এইটো সময় T1 ধৰিম। আৰু গুৱাহাটী দ্বিতীয় ট্ৰেইন, গতিকে এইটো টাইম আমি T2 ধৰিম। এতিয়া T1 T2 ইকুৱেল আমি পাওঁ S2S1। এইটো হৈছে আমাৰ ৰেচিঅ'। যদি আমাক T1 আৰু T2 দিয়া থাকে, তাৰ ওলোটাটো হ'ব আমাৰ স্পীডৰ স্পীড বা S2/S1। এতিয়া আমাক T1/T2 কিমান দিয়া আছিলে? T1/T2 ইয়াত চোৱা, T1ৰ ভেলু আমি কিমান পাইছিলোঁ? 6 আৱাৰ। গতিকে ইয়াত কি লিখিম? 6। আৰু T2ৰ ভেলু পাইছিলোঁ কিমান? 6। দুয়োটা ইকুৱেল পাইছোঁ। এতিয়া ইয়াত S2S1, এই যে 6 আছে এইটো হ'ব S2ৰ স্পীড আৰু এইটো হ'ব S1ৰ স্পীড। S2 মানে হৈছে আমাৰ গুৱাহাটীৰ পৰা যোৱা ট্ৰেইনখনৰ স্পীড S2 আৰু ইয়াৰ স্পীড কিমান পালোঁ? 6। আৰু যোৰহাটৰ পৰা অহাখনৰ স্পীড হ'ব S1 আৰু এইখনৰ স্পীডো কিমান পাইছোঁ? 6 পাইছোঁ। এতিয়া এই যোৰহাটৰ পৰা গুৱাহাটীৰ মাজৰ
ডিষ্টেঞ্চটো উলিয়াব লাগে। ডিষ্টেঞ্চটো কেনেকৈ পাম? এই যে আছে ইয়াত 6 × 6, এই দুইটা আমি পূৰণ কৰি দিব লাগে। 6 × 6 কৰিলে আমি পাওঁ 36। এইটো হ'ল টোটেল ডিষ্টেঞ্চ। এতিয়া তোমালোকে চোৱা, যি যোৰহাটৰ পৰা যে ট্ৰেইনখন আহিছে, যোৰহাটৰ পৰা 5 বজাত আহিছে, 5 বজাৰ পৰা 5:30 লৈকে যোৰহাটৰ পৰা ট্ৰেইনখনে অকলে আহিছে, আৰু এইখিনি যে ডিষ্টেঞ্চ হ'ব এইখিনি ই অকলে কভাৰ কৰিছে। আৰু 5:30 পৰা এই পিনৰ পৰা, এই যোৰহাটৰ পৰা অহা ট্ৰেইনখন আহিছে, আৰু এই পিনৰ পৰা গুৱাহাটীৰ পৰা। এতিয়া এইখিনি য'ত দুয়োটাই লগ কৰিব সেইখিনি হ'ব ডাইৰেক্ট ক্ৰচিং। এতিয়া চোৱা, যিহেতু আমাৰ যোৰহাটৰ পৰা অহা ট্ৰেইনখনৰ স্পীড হৈছে 6 কিলোমিটাৰ/আৱাৰ, গতিকে 5টাৰ পৰা যদি 5:30লৈকে আহে, কিমান সময়ৰ কাৰণে ট্ৰেইনখন আহিছে? আধা ঘণ্টা। আধা ঘণ্টাত কিমান কিলোমিটাৰ যাব? যদি 1 ঘণ্টাত 6 কিলোমিটাৰ যায়, আধা ঘণ্টাত যাব আমাৰ 3 কিলোমিটাৰ। 3 কিলোমিটাৰ। গতিকে ইয়াৰ পৰা যদি এইখিনি জেগা 3 কিলোমিটাৰ হয়, তেতিয়াহ'লে ইয়াৰ পৰা এইখিনি আমাৰ কিমান থাকিলে? 36ৰ পৰা 3 গ'লে আমাৰ এইটো 33 কিলোমিটাৰ। এতিয়া দুয়োখন ট্ৰেইনে কভাৰ কৰিব আছে 33 কিলোমিটাৰ। আৰু স্পীডটো কি লিখিম তলত? এইখন ট্ৰেইনৰ স্পীড 6, এইখন ট্ৰেইনৰ স্পীড আমি 6, এই দুটা পাইছোঁ, 6 আৰু 6। তলত এই দুয়োটা প্লাছ কৰিব লাগিব। 6 + 6 কৰিলে আমি পাম 12, আৰু ওপৰত 33। এতিয়া যদি দুয়োটাক আমি 3ৰে ডিভাইড কৰোঁ, 33ক 3ৰে ডিভাইড কৰিলে পাওঁ 11, আৰু 12ক 3ৰে ডিভাইড কৰিলে পাম 4। এইটো এনচাৰ ওলালে। এইটোক আৰু সমষ্টিত ভাঙিব লাগিব। সমষ্টিত ভাঙিলে আমি লিখিব পাৰোঁ 4, 2, 3, মানে 4 × 2 = 8, 8 × 3 = 11। এইটো ওলাই গ'ল। এইটো হৈছে 2 ঘণ্টা, 2 আৱাৰ লাগিছে, আৰু 3/4 মানে আমাৰ এইটো চোৱা, 4টোই বুজাব 60 মিনিট। 60 মিনিট। গতিকে 3টোই কিমান বুজাব? 45 মিনিট। এই 45 মিনিটটো কেনেকৈ হ'ব চাই লোৱা। 4টোই 60 বুজাইছে, মানে 60 মিনিটটোক 4টা ভাগ কৰিব লাগে। যদি 4টা ভাগ কৰা 60 মিনিটক, তেতিয়া কিমানকৈ পাবা? 15, 15, 15 আৰু 15। 4/3 বুলি ক'লে কি বুজি পাম? এই 4টা ভাগৰ পৰা 3টা ভাগ, আৰু 3টা ভাগত কিমান থাকিব? 3টা 15, 3টা 15 মানে হৈছে আমাৰ 45। গতিকে ট্ৰেইন দুখনে যেতিয়া লগ লাগিব, আৰু কিমান সময় লাগিব লগ লাগিবৰ কাৰণে? 2 ঘণ্টা 45 মিনিট। এতিয়া চোৱা, ট্ৰেইনখন আৰম্ভ কৰিছে 5:30, দুয়ো একেলগে। 5:30ৰ পৰা যদি আৰু 2 ঘণ্টা যায়, তেতিয়াহ'লে 7:30 হয়। তাৰপিছত আৰু এক্সট্ৰা 45 মিনিট যাব লাগে। যদি আৰু 45 মিনিট যায়, বা 45টোক যদি আমি এনেকৈ লিখোঁ 30 + 15, ইয়াত যদি 30 যোগ কৰি দিওঁ, তেতিয়াহ'লে আৰু 1 ঘণ্টা হৈ গ'ল, 8টা বাজিল। আৰু লগতে কিমান থাকিল? 15 মিনিট। মানে 8:15ত ট্ৰেইনখন কি পাব? দুয়োখন ট্ৰেইনে ক্ৰছ কৰিব। নেক্সট এইটো কুৱেশ্যন তোমালোকৰ কাৰণে থলো, এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰিবা। এতিয়া এইটো কুৱেশ্যনত দিয়া আছে ABC এটা ত্ৰিভুজ, হয়। ABC, এইটো এটা ত্ৰিভুজ ABC। এই ত্ৰিভুজটোৰ DEF মধ্যবিন্দু বাহুৰ মধ্যবিন্দু বুলি কৈছে। এইটো এটা বাহু AB, এই বাহুটোৰ মধ্যবিন্দু হৈছে এইটো। আৰু BC বাহুৰ মধ্যবিন্দু এইটো, যোনটো মাজত থাকে। আৰু এইটোৰ মধ্যবিন্দু হৈছে এইটো। এই তিনিটা যদি তোমালোক সংযোগ কৰি দিয়ে, এনেকুৱা এটা ত্ৰিভুজ পাবা। আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰফল দিয়া আছে 4। এতিয়া চোৱা, এইটো ত্ৰিভুজ যিমান ডাঙৰ, এইটো সিমানেই ডাঙৰ। গতিকে এইটোৰ ক্ষেত্ৰফল 4 হ'ব, আৰু এইটোৰো হ'ব, এইটোৰো হ'ব। মানে চাৰিওটাৰে 4 4 হ'ব। যদি চাৰিটাৰ 4 4 হয়, তেতিয়াহ'লে কিমান হ'ব? 16 হ'ব। কাৰণ 4 + 4 + 4 + 4 = 16 চেণ্টিমিটাৰ স্কুৱেৰ। মানে আমাৰ এনচাৰ কিমান হ'ব? 16 চেণ্টিমিটাৰ স্কুৱেৰ। থেংক ইউ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে।